বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? মই ভালে আছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। মানে ঘৰত আজি মৰণা মৰা আছে, তাকে ভাবিছোঁ আপোনালোকক অলপ দেখুৱাম। এতিয়া ৰাতিপুৱা শুই উঠিছোঁ, উঠি পেলাই চাহ তাহ খালোঁ বাৰু। তাৰপৰা এইফালে এতিয়া ইয়াতে মৰণা পেলাই থৈছে, এইখিনি মেলা নাই, মানে মেলিব লাগিব মই। তাৰপৰাই তাত দেউতাই দি আছে, পেলাই আছে মৰণা। সেইখিনি পেলাই হ'ল, সেইখিনিও বেলেগ ধান মানে এইফালৰখিনিও বেলেগ। তাৰপৰা সেইফালৰখিনি দেউতাই পেলালে। এইফালে এখন আমাৰ চোতালত এইখিনি পেলাব লাগিব, এইফালে এই খুৰাহঁতৰ চোতালত পেলাইছে। তাত মানে একেখন চোতালেই যে, দুই ঘৰৰ মানুহ লগালগি। তাৰপৰা সেইটো কাৰণে আধাখিনি তাত পেলাইছে আৰু আধাখিনি ইয়াত পেলাব। তাকে ৰাতিপুৱা হিম ভগাই নাই ভালকৈ, দেখিছে চাগে, হিম পৰিয়ে আছে অলপ অলপ। বেলিটো ওলাইছে বাৰু, ঠাণ্ডা। তাকে ভাবিছোঁ আপোনালোকক দেখুৱাম, কিমান পাৰোঁ চাব। এতিয়া মৰণাখিনি পেলাওঁ, চাই থাকক, কিমান পাৰোঁ দেখুৱাম বাৰু। পিছত জনাব আৰু কেনেকুৱা পালে চাই।
উফুনিয়াই আছে। খুৰা আৰু দেউতা খেৰ দমাইছে। আধা হৈ থাকোঁতে এইটো ঘূৰাই আছিলে যে, সেইটো কাৰণে এতিয়া আকৌ এইটো হোৱাৰ পিছত আকৌ মৰণাত অলপ ঘূৰাই দিছে। এইটো খুন্দি হোৱাৰ পিছত আকৌ ইয়াত ঘূৰাব নেকি চাগে এবাৰমান, তাৰপৰা হ'বগৈ আৰু বেছি নাই আৰু হৈছে এইটো দি আছে, তাৰপৰা সেইটো ঘূৰাই আছে। এতিয়া মৰণা মাৰি হ'ল। খুৱাহঁত বহি আছে, বহিছে অলপ চাহ তাহ খাব। তাৰপৰা এইফালে দেউতাই তাত খুন্দি আছে। এইফালে আমাক পকো মাইনা একদম কি পাৰটিলাত উঠি বহি আছে পুৰা। এতিয়া ধান চান ভৰাব লাগিব, খুন চুকুন দি ধানখিনি উলিয়াই ল'ব লাগিব। তাৰপিছত ধান ভৰোৱা হ'ব আৰু। বা এইফালে মা, দাদা চব বহিছে। সেয়া আৰু চাই থাকক আৰু ধান চান ভৰাই মেলি লওঁ। তাৰপৰা এতিয়া খেৰখিনি কাটিব লাগিব, খেৰ চেৰ কাটি পেলাই ধান চান উলিয়াব লাগিব। খেৰখিনি সি তাতে দম কৰিছে বাৰু। এতিয়া অলপ পাছত আকৌ খেৰখিনিও নিবহি, মানুহ খবৰ কৰিছে লৈ যাব। মৰণা মাৰি হ'ল, ট্ৰেক্টৰ গ'ল। তাৰপৰা এইফালে ইয়াত তাত উফুনিয়াই আছে, এইখিনি উফুনিয়াই পেলাই ধান উলিওৱা হ'ল। এইফালে আমাৰ কোকোমাইনে ধান এখন জেগাকণ জেকি আছিলে মানে, জেকিলে কাৰণে ট্ৰেক্টৰৰ চকাত অলপ ধান লাগি গ'ল। তাৰপৰা আহি এইফালে এইখিনি এৰুৱাই আছে, সাৰি আছে। এতিয়া ধান চান সামৰি আজৰি হ'ম আৰু। তাকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।